হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু ইয়াত দেখিছেনে, এয়া নদীৰ মাছ হয়, দেউতাই আনিছে। আৰু ইয়াত পিঁয়াজ কাটি লৈছোঁ, লগতে হাঁহ মাংসও আছে। হাঁহ মাংসখিনিও দেউতাই অনা। আৰু ইয়াত ধুনীয়াকৈ এতিয়া মই মেৰিনেট কৰি ল'ম হাঁহৰ মাংসখিনি। মেৰিনেট কৰি অলপ দেৰি ফ্ৰিজত ৰাখি দিম। আৰু তাৰপিছত এতিয়া মাছ ফ্ৰাই কৰি মই আকৌ হাঁহৰ মাংসখিনি বনাম। মানুহজন আহিব, তেওঁ খাই ভাল পায়, হাঁহৰ মাংসও ভাল পায়, লোকেল মাছো খাই ভাল পায়, আৰু সেইকাৰণে অনা হৈছে। আৰু বনাই থাকোঁ এতিয়া, তেওঁ পাবহি। আৰু এয়া মাছখিনিও ধুনীয়াকৈ দেউতাই কাটি দিলে, কাটি দি এতিয়া মই ফ্ৰাই কৰি আছোঁ ধুনীয়াকৈ। আৰু এইখিনি ফ্ৰাই কৰি হোৱাৰ পিছত মই এতিয়া মাংস বনাবৰ কাৰণে কেৰাহীখন পাতি লৈছোঁ। আৰু এই কেৰাহীখনত তেল দি মই এতিয়া আলুখিনি ফ্ৰাই কৰি লৈছোঁ। আৰু আলুখিনি ফ্ৰাই কৰি মই ধুনীয়াকৈ আদা নহৰু দি মাংসখিনিও দি দিলোঁ। আৰু মাংসখিনি দিয়াৰ পিছত মই এতিয়া হালধি নিমখ সোৱাদ অনুযায়ী দি দিছোঁ। আৰু ধুনীয়াকৈ অকণমান ফ্ৰাই হ'বলৈ দিম, আৰু অকণমান ঢাকনা মাৰি সিজিব দিম। আৰু ইয়াত আলু ফ্ৰাইখিনিও থৈ ল'লোঁ। আৰু লগতে ইয়াত অকণমান এভৰিডে জিৰা মছলা, মিট মছলা, আৰু লগতে চিকেন মছলা অলপ দি দিছোঁ, বেছিকৈ দিয়া নাই। বেছিকৈ মছলা ইমান আমি নাখাওঁ। আৰু ইয়াত দেখিছেনে হাঁহৰ মাংসৰ পৰা কেনেকৈ তেল ওলাই গৈছে। আৰু কাটি থোৱা পিঁয়াজখিনিও দি দিলোঁ। এতিয়া কাটি থোৱা পিঁয়াজখিনি দি মই অকণমান লৰাই দি এতিয়া অকণমান সিজিবৰ কাৰণে ঢাকনা মাৰি দিম। আৰু এইখিনি সিজাৰ পিছত এতিয়া মই দি দিম কাটি থোৱা কোমোৰাখিনি আৰু ফ্ৰাই কৰি থোৱা আলুখিনি। আৰু এইখিনি দি এতিয়া ঢাকনা মাৰি অকণমান সিজিবলৈ দিম। আৰু সিজাৰ পিছত এতিয়া মই পানী দি দিলোঁ। ইয়াত পানী দিও এতিয়া ঢাকনা মাৰি দিম, ধুনীয়াকৈ সিজিবলৈ দিম। আৰু জ্বলা ভাজিৰ কাৰণে অলপ মাংস থৈ দিছিলোঁ, আৰু সেয়াও বনাম। আৰু লগতে মই জালুক অকণমান খুন্দি দি দিছোঁ হাঁহ মাংসত, লগতে ভোট জলকীয়া অকণো দি দিছোঁ, জ্বলা হ'লেহে খাই ভাল লাগে। আৰু এইখিনি ঢাকনা মাৰি মই এতিয়া জ্বলা ভাজি বনাবলৈ লৈছোঁ। আৰু এয়া জ্বলা ভাজি বনাই আছোঁ, আলুৰ লগতে বনাইছোঁ। আৰু মোৰ এতিয়া এয়া জ্বলা ভাজিও হৈ গ'ল, আৰু লগতে এয়া হাঁহৰ মাংসৰ গ্ৰেভিকণো হৈ গ'ল। আৰু এয়া দেখিছেনে, মোৰ থালিখন আজি ৰেডি হৈ গ'ল। আৰু কি আছিলে আপোনালোকক জনাই দিছোঁ। এয়া হৈছে পেটু ভাজি, এয়া মাছ ফ্ৰাই, আৰু লগতে জ্বলা ভাজি, আৰু হাঁহ কোমোৰাৰ সৈতে এখন ধুনীয়া থালি আগবঢ়ালোঁ আপোনালোকৰ। তেন্তে আজিলৈ বাই।